সন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহানত বিনাই নাই 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 আমার পরম গুরু তাহানত বিনাই নাই 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 আমার পরম গুরু। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। জন্মাবধি মধ্যস্য তজ্জা সমোতিজ্জো নরঃ পরম প্রাপ্নুতি পাতকোপি তম সনাতনম সদানন্দোমুপাস্মയോ হৃদি। येषु स्मरणं मात्रेण जन्मो संसारो बन्धनो विमुच्यते। प्रभो विष्णुवे नमो विष्णुवे नमो नमः। ईश्वरो परमं कृष्ण सच्चिदानन्द विग्रहो अनादि आदि गोविन्दं सर्वो कारणं कारणम्। नमो समस्त भूतानामादि भूतायो भूभृते अनेक रूप रूपाय प्रभो विष्णुवे नमो नमः। कृष्ण प्रियोतमं स्वप्नो शंकरो परमं गुरु इति वन्दे सत्यं महत्तं पुनः पुनः। मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवं परमानन्दमाधवम्। जय जय ईश्वर अनादिदेव हरि शंकर स्वरूपे तिथि वितय तरी। कोटि कोटि ब्रह्मांडर देव भगवंत ब्रह्मा हरण पावंत जारयादि अंत। ए राम हेनय शंकर तुमी अनाथर नाथ। प्रणाम प्रभु शरण तथया माथ। सद्मरूपे आहि तुमी नर रूप धरी ताड़िला हंतक प्रभु पाखंड संघरी। ताड़िला हंतक प्रभु पाखंड संघरी। अनंत कोटि
ব্ৰহ্মাণ্ডৰ পৰম অধ্যক্ষ অখিল জীৱাত্মাৰ পৰমাত্মা স্বৰূপ ভগৱান কৃষ্ণৰ অভয়পদ পংকজ কমলত সৰ্বপ্ৰথমে কোটি কোটি বাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। যিটো মহামতী গুৰুজনা হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰ পাৰ কৰে, তেনেহেন শ্ৰী গুৰুৰ শ্ৰীচৰণ কমলত লক্ষ লক্ষ হাজাৰ হাজাৰ কোটি কোটি বাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নআলি আঞ্চলিক শাখাৰ যি মহান একান্ত ভকত পৰম সাধু পৰম বৈষ্ণৱ আমাৰ প্ৰদীপ শইকীয়া প্ৰভু গৃহতে কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম জ্ঞান যজ্ঞ বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰ দিনজোৰা কাৰ্যসূচীৰে তেৰাৰ সংকল্পৰ দ্বাৰা ভগৱানৰ কৃষ্ণৰ কৃপাত তেৰাৰ সংকল্পৰ দ্বাৰা এই মহান পবিত্ৰ নিজা গৃহতে ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰাইছে। আৰু এই মহান তীৰ্থভূমিত পুণ্য তীৰ্থত নৈমিষাৰণ্যত বৈকুণ্ঠ ধামত পূব পশ্চিম উত্তৰ দিশৰ পৰা আহি বিদুৰ উদ্ধৱ হৰ্দিক মহা ভক্তসকল আসন অলংকৃত কৰি আসনৰ সৌষ্ঠৱ বৃদ্ধি কৰি আছে। আমি একেলগে সমস্ত বাপবৃন্দ শ্ৰীচৰণত কোটি কোটি বাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। লগতে ব্ৰজধামৰ গোপিনীসকল আই মাতৃ সমস্ত আমাৰ পুৱে বাহে আসন অলংকৃত কৰি আছে। আমি তেৰাসৱৰ শ্ৰীচৰণ কমলতো ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। আৰু এই অঞ্চলৰ মহা বৈষ্ণৱ ভক্তবৃন্দ ভাগৱতৰ শ্ৰৱণৰ কাৰণে আহি আসন জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ আসন অলংকৃত কৰি আসনৰ হস্ত বৃদ্ধি কৰি আছে। আমি সমূহ বাপবৃন্দ শ্ৰীচৰণত ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। আমাৰ কাষতে পাথৰ আসনত অলংকৃত কৰি থকা আমাৰ পৰম শ্ৰদ্ধাৰ মোৰ অভিন্ন আত্মা মানৱ জাতি প্ৰভুজনক ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। চাউণ্ডটো অকণমান দিগদাৰি কৰি আছে। গতিকে হে প্ৰভু সমস্ত আপোনালোক জানে যে ভাগৱত এখন সমুদ্ৰ হয়। ভাগৱত এখন সমুদ্ৰ হয়। ভাগৱতৰ এটা এটা শব্দ এটা এটা গ্ৰন্থৰ সৃষ্টি হ'ব পাৰে। ভাগৱতৰ ব্যাখ্যা কৰাটো বহুত জটিল কাম। কিছুমানে কয় যে ভাগৱতৰ ব্যাখ্যা কৰা হয় বুলি। আমাক আপোনাসৱৰ মাজৰে এজন বুলি ভাবিব, আমি কোনো ব্যাখ্যাকাৰক বা বিশ্লেষণকাৰী নহয়। ভগৱন্তৰ বিশেষ কৃপাৰ ফলত সাধুৰ সংগত সাধুৰ সান্নিধ্যত থাকি কৃষ্ণ কথা অমৃত আমি নিজেই ভকতৰ পৰা শ্ৰীমুখৰ দ্বাৰা বেকত হোৱা আমি পান কৰি হৃদয়ত ধাৰণ কৰি ৰখা কথাখিনিকে আপোনাসৱৰ মাজত ইংৰাজীত কথা এষাৰ আছে নহয়, শ্বেয়াৰ কৰি দিয়া, তাৰমানে আপোনাসৱক বিতৰণ কৰি দিবলৈ আমি এই আসনখনত উপবিষ্ট হৈ আছোঁ। গতিকে ইয়াত ভাগৱতৰ ব্যাখ্যা কৰাটো বা বিশ্লেষণ কৰাটো নৈমিষাৰণ্যত যেতিয়া দ্বিতীয়জন বক্তা উগ্ৰ শ্ৰৱাভূত, তাৰমানে শ্ৰৱণ শক্তিটো উগ্ৰ থকাৰ কাৰণে উগ্ৰ শ্ৰৱাভূত দ্বিতীয় বক্তা ভাগৱতৰ কথা কোৱাৰ আগমুহূৰ্ততে তেখেতে কৈছে যে হাবশেষে কথা কোনে কহিবাক পাৰে, পখা অনুৰূপে পক্ষী কহিবাক পাৰে। ভাগৱতৰ কথা বা ভগৱন্তৰ কথা কৈ শেষ কৰিব পৰা বস্তু নহয়। কৃষ্ণ কথা কৈ শেষ কৰিব পৰা বস্তু নহয়। অনাদি কাললৈকে যদি নিৰন্তৰে নিজেই ভগৱানেও যদি কৈ থাকে, অনাদি কাললৈকে যদি ভগৱান নিজেও কৈ থাকে, তথাপিও কৃষ্ণ কথা ক'বলৈ কৈ শেষ কৰিব নোৱাৰে বুলি কৈছে। এইটো দুৰ্মিল সিদ্ধই নিমিৰজাক কৈছে। সেই দুৰ্মিল সিদ্ধই নিমিৰজাক কৈছে যে কৃষ্ণ কথা কৈ শেষ কৰিব পৰা বস্তু নহয়। কাৰণ ভগৱন্তৰ অনন্ত মহিমা আছে, অনন্ত কথা আছে। গতিকে কৈ শেষ কৰিব পৰা নাযায় বুলি কৈছে। সেইকাৰণে কৈছে দুৰ্মিল বদতি ৰাম দুৰ্মিল বদতি ৰাজা শুনানি মীৰায় ঈশ্বৰ কৃষ্ণৰ জন্ম কৰ্ময়া আছে যত শতকোটি জন্মে কোনে কহি পাৱে অন্ত সহস্ৰ বদনে যদি কহন্ত অনন্তে
হাজাৰ হাজাৰ মুখত যদি হাজাৰ হাজাৰ বাৰ কৈ কৃষ্ণ কথা বোলে ভগৱান নিজেও যদি কৈ থাকে অনন্ত স্বৰূপে, তথাপিও বোলে ভগৱন্তৰ লীলা জন্ম কৰ্ম ৰহস্য কথা কৈ শেষ কৰিব নোৱাৰে। বোলে ব্ৰহ্মাই চাৰিখন মুখত নিৰন্তৰ যদি কৃষ্ণ কথা কৈ থাকে চাৰিখন মুখেৰে, তথাপিও ভগৱন্তৰ কথা কৈ শেষ কৰিব পৰা নাযায়। তেনেহ'লে তাতি বাপে বোলে এটা মুখেৰে কিমান কৃষ্ণ কথা ক'ব, ঔ হৰি ঔ ৰাম। তথাপিও মতি অনুসাৰে বোলে যিমানটো বোলে মতি থাকিব ইমান দূৰলৈকে আমি আপোনাসৱক ভগৱন্তৰ কথা ক'ম। কিন্তু ভগৱন্তৰ কথা যেতিয়া ৬০,০০০ চতুৰ্থিক ঋষি মুনিৰ আগত বেদব্যাসৰ একমাত্ৰ পুত্ৰ শুক মুনিয়ে আৰম্ভ কৰিছিলে, তেতিয়া পৰীক্ষিতক আপোনালোক জানে, কাহিনীটো মই নকওঁ বাৰু, ভাগৱতৰ কথাটো আপোনালোক সম্পূৰ্ণৰূপে জানেই। শুকগুৰুৱে দুটা চৰ্ত বান্ধি দিছিলে। যেতিয়া পৰীক্ষিতৰ আগত ভাগৱত কথা কৈছিলে তেতিয়া দুটা চৰ্ত বান্ধি দিছিলে। সেই চৰ্ত দুটা হৈছে কি কি? শুকগুৰুৱে কৈছে যে হে পৰীক্ষিত, মই তোমাক তেতিয়াহে ভাগৱত কথা ক'ব পাৰিম যেতিয়া তুমি বোলে মোৰ দুটা চৰ্ত পালন কৰিব লাগিব, তেতিয়াহে ভাগৱতৰ কথা ক'ব। তেতিয়া শুকমুনি পৰীক্ষিতে কৈছে যে গুৰুদেৱ, মই তোমাৰ কোন দুটা চৰ্ত পালন কৰিব লাগিব? এক নম্বৰ চৰ্তটো দিছিলে যে মই যিমান দেৰিলৈকে তোমাক ভাগৱতৰ কথা ক'ম সিমান দেৰিলৈকে কিন্তু তোমাৰ মনটো এই স্থানৰ পৰা কেনিও নিব নোৱাৰিব। বোলে কিয় গুৰুদেৱ? প্ৰশ্ন কৰিছে। যদি বোলে মই তোমাক ঈশ্বৰৰ কথা কৈ থাকিম, ধৰি লওক আমাৰ পৰম শ্ৰদ্ধাৰ আমাৰ এই মহান আঞ্চলিকৰ বৰ্তমান প্ৰাক্তন সভাপতি বাপ আমাৰ পৰম শ্ৰদ্ধাৰ ডেকা প্ৰভুৱে ধৰি লওক নাম এষাৰ গাই আছে ইয়াতে, আৰু নামৰ সময়তে যদি কোনোবা বোলে গ্ৰুপ পাতি কথা পাতি আছে কোনোবা, তেনেহ'লে অশ্ৰদ্ধায়ে হেলায়ে নাপাতে কাণ, বোলে তাকো দেই যিটো নামৰ গান সিও নামৰ গান। সেইকাৰণে কৈছে যে হে পৰীক্ষিত, তোমাক মই ভাগৱতৰ কথা ক'ম, কিন্তু লাগিলে তুমি 2 ঘণ্টা শুনা, 10 মিনিট শুনা, 1 ঘণ্টা শুনা, 5 মিনিট শুনা, কিন্তু যিমানকণ সময় শুনিবা বোলে একাগ্ৰতাৰে ভূয়া সাৱধান একচিতে এক মনে শুনিবা। কৃষ্ণ এই কথাটোকে কৈছে। এই প্ৰথম চৰ্তটো তুমি পালন কৰিব লাগিব কৈছে। তোমাৰ মনটো এই স্থানত ৰাখিবই লাগিব, যত্ন কৰি। কাৰণ আমাৰ ৰহিলা আইগৰাকী মোৰ ফালে চাই থকাটো হয় বাৰু, ৰহিলা আইগৰাকী দেই, কিন্তু মনটো ইয়াত নাথাকিব পাৰে। ঘৰত দৰ্জাটো ভালকৈ লগালো নাই চাবি, চোৰেই সোমাইছে নেকি, এই ভাৱটো আহি থাকিব পাৰে, মনটো ইয়াত নাথাকিব পাৰে। আমাৰ পৰম শ্ৰদ্ধাৰ বৰা বাপে মোৰ ফালে চাই থকাটোতো ঠিকেই আছে, কিন্তু মনটো ইয়াত নাথাকিব পাৰে। মনটো বোলে ক'ত থাকিব পাৰে? গৰুটোক পানী খোৱালো নাই তাতো গুচি যাব পাৰে, হয়নে বাৰু? গতিকে সেইকাৰণে পৰীক্ষিতক কৈছে মই তোমাক ভাগৱতৰ কথা ক'ম, তেতিয়াহে তোমাক ভাগৱতৰ কথা ক'ম যেতিয়া তুমি মনটোক একচিতে একক মনে তুমি ভাগৱতৰ কথা কৃষ্ণ কথা শুনিবা। নহ'লে বোলে তোমাৰতো একো নহ'ব, কিন্তু মোক বোলে আমোচন পাপ লাগি যাব, বোলে তোমাৰ একো নহ'ব, কাৰণ তুমি অশ্ৰদ্ধা কৰিবা আৰু তোমাক মই জবৰদস্তি বলেৰে ঈশ্বৰৰ কথা কৈ থাকিম, তেতিয়া দুখটো মোৰ গালে আহি যাব। সেইকাৰণে এটা পৰিৱেশ বনাই ল'ব লাগিব। আমি লাগিলে য'তেই ভাগৱতৰ কথা শুনিব লাগিব, এটা পৰিৱেশ লাগিব, তেতিয়াহে আমি ঈশ্বৰৰ কথা শুনিব লাগিব। সেইকাৰণে আমাৰ অখণ্ড ভাগৱত যে নাপাতে, ইয়াৰ উদ্দেশ্যটো সেইটো, ইয়াৰ ৰহস্য আছে। যেতিয়া অখণ্ড ভাগৱত ঈশ্বৰৰ কথা এইফালে চলি আছে, আইসকলে বোলে ভাত দালি খোৱা বোৱা আমুকৰ কথা তামুকৰ কথা গ্ৰুপ পাতি বহি আছে, আৰু এইফালে পাঠকীসকল জুবিন গাৰ্গ নিচিনা বোলে সুৰ লগাই টানি পাঠ কৰি আছে। বোলে লাভটো একো নহয়, লাভ কিবা হ'ব? সেইকাৰণে দ্বিতীয় স্কন্ধ ভাগৱতত গুৰুজনাই সকলোকে ষ্টাম্প মাৰি কিনি কৈ দিছে, মানে ষ্টাম্প মাৰি থোৱা আছে দ্বিতীয় স্কন্ধ। ইটো মহাভাগৱত শাস্ত্ৰৰ পৰম তত্ত্ব
বেদ বেদান্তৰ অৰ্থভাগ তৰ্ক ব্যাকৰণ আদি সমস্ত শাস্ত্ৰক জানি অৰ্থক নাপাবে আৰু লাগ কোনে পাব কিন্তু কৃষ্ণ চৰণত একান্ত ভকতি যাৰ সিহে আৰু বুজে অভিপ্ৰায় কৃষ্ণত ভকতি বিনে পঢ়ি শুনি ৰাত্ৰি দিনে বুজিবে বাপৰ সাধ্য নাই বুলি কৈছে বোলে কৃষ্ণত ভকতি বিনে পঢ়ি শুনি বোলে ৰাত্ৰি দিনে বুজিবে বাপৰ সাধ্য নাই তার জ্বলন্ত উদাহরণ জুবিন গার্গ যেনিবা জুবিন গার্গ বহুত সুর লগাই লগাই পাঠ কৰিছে জুবিন গার্গ জানো ভকত নহয় গতিকে আমি সুৰ সংসাৰটোত বেছি গুৰুত্ব নিদি ভাগৱতে আমাক কি কৈছে এই কথাটো ভাগৱতে আমাক কি কৈছে কৃষ্ণ ভাগৱতে আমাক কি কৈছে এই কথাটো আমি গুৰুত্ব দিব লাগিব ভাগৱত হৈছে আত্মবিশ্লেষণ ভাগৱত বোলে আমি 70 বছৰ হৈ গ'ল ভাগৱত পঢ়িয়ে আছো শুনিয়ে আছো আমাৰ জীৱনত পৰিৱৰ্তন ঘটিছে নাই আমাৰ জীৱনত বিৰক্তি আহিছে নাই গৈৰাগ আহিছে নাই পৰীক্ষিতৰ গাত আহি গ'ল পৰীক্ষিত মাত্ৰ 7 দিন ভাগৱত শুনি তেওঁৰ জীৱনলৈ পৰিৱৰ্তন ঘটিল তেখেতে কৈছে পৰীক্ষিতে 7 দিন যেতিয়া ভাগৱতত শ্ৰৱণ কৰাৰ পিছত পৰীক্ষিতে কৈছে এ ৰাম গৃহ অন্ধকূপতে পৰিলো মই পাপ কৃষ্ণৰ কৃপাতে পাইলো ঋষি হাপ পৰীক্ষিতে কৈছে গৃহ অন্ধকূপতে পৰিলো মই পাপ কৃষ্ণৰ কৃপাতে পাইলো ঋষি হাপ আজি মই কৃষ্ণই কৃপা কৰি ঋষি হাপ দি দিলে তাৰপিছত কৈছে বোলে জানন্ত বিফলে যাই ভিতৰ সন্ততি সাপ দিয়াই উপজাইলা অমূৰ বীৰপতি বোলে সাপ নোহে ইটো মোৰ পৰম প্ৰসাদ গৃহ হৰিৰ কমূৰ কৰিলা উচ্ছাদ পৰীক্ষিতৰ মৃত্যুৰ ভয় আছিল আপোনালোক জানে অভিশপ্ত পৰীক্ষিত 7 দিনৰ পিছত মৰিবলৈ 7 দিনৰ পিছত মৰিবলৈ অভিশাপ দিয়া আছিল মই আগৰ চোৱা নকওঁ আপোনালোক ভাগৱত ধৰ্ম জানেই বাৰু আমি আওৰাইহে দিছো পৰীক্ষিত মৰিব 7 দিনৰ পিছত আৰু আমি মৰিম 7 দিনৰ ভিতৰত মৰিমতো আমিও আমাৰ এদিন দুদিনকে আমাৰো আয়ুবিলাক গৈ আছে সূৰ্যৰ লগত আয়ু যেন সৰয় বুলি কৈছে এদিন ৰাতিপুৱা সূৰ্যটো উদয় হ'ল 4টা বজাত 5টা বজাত মাৰ যোৱা মানে একদিন কাট খাই গ'ল আমাৰ এই দিনটো আৰু কাইলৈ আৰু উভতি নাহে গতিকে পৰীক্ষিতে উত্তম প্ৰশ্ন এটা কৰিছিলে শুকমুনি সন্ত মহন্তক পালে মানে সদায় উত্তম প্ৰশ্ন কৰিব লাগে জগত কল্যাণ প্ৰশ্ন কৰিব লাগে কিন্তু সন্ত মহন্তক লগ পালে মানে উল্টা পুল্টা প্ৰশ্ন কৰিব নালাগে যিটো জগতৰ হিত হয় যি আত্মাৰ কল্যাণ হয় এই এনেকুৱা প্ৰশ্ন কৰিব লাগিব কিন্তু আজিকালি মানুহবিলাকে প্ৰশ্ন কৰিব নাজানে কিছুমান মানুহে প্ৰশ্ন কৰে আমাক এজেগাত প্ৰশ্ন কৰিছে বোলে তাতিবাব আপুনি ভাগৱত গাই থাকে ৰামায়ণ গাই থাকে আপুনি কওকচোন বোলে ৰাৱণৰ বাপেকৰ নামটো কি আছিলে ও হৰি ও ৰাম বোলে ৰাৱণৰ বাপেকৰ নামটো আপুনি জানি কি কৰিব নে মই আপোনাক কৈ কিনি কি কৰিম লাভ কাৰো নহয় হ'ব নেকি কাৰো লাভ বাৰু ৰাৱণৰ বাপেকৰ নামটো আপোনাৰ মনত আছে যদি ৰাৱণৰ বাপেকৰ মাৰ নামটো মোৰ মনত আছে তো উল্টাই আপোনাক যদি প্ৰশ্ন কৰি দিম ও হৰি ও ৰাম ইয়াত কোনো একো ফলাফল নাই কিন্তু পৰীক্ষিতৰ প্ৰশ্ন চাব পৰীক্ষিতে কৈছে আতা পিচ্ছামি সংসিদ্ধিনম যোগিনম পৰমম গুৰু পুৰুষয়ো য়ৎকাৰ্যো মিৰিয়ো মনুষ্য সৰ্বদা পৰীক্ষিতে কৈছে তোমাৰ চৰণে মৰণ সময়ে পুছুহু প্ৰভু সাম্প্ৰত মিৰিয়মান লোক সদায় কি কৰ্ম কৰিবে ইটো লোকত পৰীক্ষিতে উত্তম প্ৰশ্ন কৰিছে তেখেতে কৈছে তোমাৰ চৰণে মৰণ সময়ে পুছুহু প্ৰভু সাম্প্ৰত মিৰিয়মান লোক সদায় কি কৰ্ম কৰিবে ইটো লোকত আমি মৰিবলৈ গৈ থকা মানুহবিলাক আমিতো সকলো মৰণ এইটো মৰত বুলি কৈছে এইটো মত্যধাম বুলি কৈছে আমি এদিন দুদিন কৰি আমাৰ আয়ুবিলাক গৈ আছে গৈছে নে বাৰু
তো পৰীক্ষিতৰ উত্তম প্ৰশ্ন, পৰীক্ষিতে হুক গুৰুক পাই কিনে এটা প্ৰশ্ন কৰিব পাৰিলেহেঁতেন যে মই মৰিবলৈ গৈছো, মোক কিবা দৰৱ আছে, ঔষধ আছে, মোক দি দিয়ক, মই বাচি যাম, বাকী যি হলেও হৈ থাকে, মোৰ ট্ৰিটমেণ্টটো কৰি দিলেই হৈ যায়। এইটো প্ৰশ্ন কৰিব পাৰিলেহেঁতেন, কিন্তু নাই কৰা। যে আমি সকলোৱে মৰিবলৈ গৈ আছো, এদিন দুদিনকে আমাৰ আয়ুটো লাহে লাহে গৈ আছে। সেইকাৰণে ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, দুৰ্লভম মনুষ্যম দেহা তদপি অৰ্ধুবম অৰ্থদম। মানুহৰ জন্মটো বহুত দুৰ্লভ, পাবলৈ বহুত টান, বহুত দুৰ্লভ, মানে এবাৰহে পাইছে। মানুহৰ জন্মটো আমি এইবাৰে লাষ্ট এণ্ড গল্ডেন চান্স বুলি কৈছে। মানুহৰ জন্ম এবাৰহে পায়, এইটো গল্ডেন চান্স দিছে আমাক। সেইকাৰণে মাধৱদেৱে নাম ঢোকাত লিখিছে, ভাৰতৰ ৰত্নৰ দ্বীপ মনুষ্য শৰীৰ নৌকা, ৰাম নাম মহাৰত্নহাৰ, হেনয় বাণিজ্য পাই যিটো জীৱ নতৰিলা, বোলে তাতো পৰে দুখীয়াৰ নাই। একদম স্থান মাৰি থৈ দিলে যে ভাৰত ৰত্নৰ দ্বীপ মনুষ্য শৰীৰ নৌকা, ৰাম নাম মহাৰত্নহাৰ, হেনয় বাণিজ্য পাই যিটো জীৱ নতৰিলা, তাতো পৰে দুখীয়াৰ নাই। গতিকে এই কাৰণে কি হৈছে, এই দুৰ্লভ মনুষ্য জন্মত আমি পৰীক্ষিত মৰিব 7 দিনৰ পিছত, আমিও মৰিম 7 দিনৰ ভিতৰত। আমাৰ আয়ুটো গৈ আছে। হিন্দীত কবিৰ দাসে কৈছে, চলি যা ৰহি হে উমৰ ধীৰে ধীৰে, উমৰটো মানে বয়সটো আমাৰ ধীৰে ধীৰে গৈ আছে। চলি যা রহি है उम्र धीरे धीरे, बचपन भी बीती, बचपन गल, जवानी भी बीती, जवानियों गल, बचपन भी बीती, जवानी भी बीती, बोले बुढ़ापे को हो रही है असर धीरे धीरे, बुढ़ापे को हो रहा है আসার ধীরে ধীরে। এতিয়া আমাৰ বুঢ়া হবলে মানে ধৰিছে, আগৰ জোৰটো এতিয়া নাই, আছে নেকি বাৰু? বোলে এতিয়া বোলে আঁঠুবিলাক খুব বিষ কৰে, কাটিবা ও হৰি ও ৰাম, তাৰমানে সেইটো আপোনাৰ নাই আৰু, লাহে লাহে গৈছে আৰু আপোনাৰ। সেইকাৰণে সময় থাকোঁতে সময়ৰ কাম কৰি ল'ব লাগিব। সেইকাৰণে দৈত্য শিশুসকলক ভাগৱতৰ উপদেশ দিছে ভক্ত প্ৰহ্লাদে, যে দুর্লভম মনুষ্যম দেহা তদপি অর্ধুবম অর্থদম। কিন্তু বোলে আজি আছে, হয়তো কালি নাথাকিবও পাৰে। তদপি মানে কিন্তু, আজি আছে হয়তো কালি নাথাকিব পাৰে। বোলে কচু পাতৰ পানী। কি কৰিব কৈছে, বোলে কুমাৰো আচৰে প্ৰাক ধৰ্মানি ভাগৱত, কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। সেইটো ভাগৱত ধৰ্ম কি বুলি কৈছে, গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, তুমি মায়াক জিনিবলৈ হলে, আমাৰ মাধৱদেৱো নাম ঘোষাত লিখিছে, মহন্তৰ সংগে হৰি কথা ৰখে, মনক জিনিও ভাই। মহন্তৰ সংগে হৰি কথা ৰখে, মনক জিনিও ভাই, মায়াক তৰিয়া কৃষ্ণক পাইবাৰ উপায় আবাৰ নাই। বোলে মায়া যদি, মায়াৰ পৰা যদি বাচিবলৈ আছে, তেনেহলে কি কৰিব কৈছে, আজিৰ দৰে আমি ভাগৱতৰ কথা শুনিব লাগিব, নামৰ ওচৰত চাপিব লাগিব। ইয়াৰ কাহিনীৰ যোগেদি আমি কথাখিনি কওঁ আপোনালোকক পিছতে। কিন্তু বাহিৰে ভিতৰে উচ্চ কণ্ঠেৰে সকলোৱে গুৰুৰ নাম ল'ব লাগিব। উচ্চ কণ্ঠেৰে বাহিৰে ভিতৰে গুৰুৰ নাম সকলোৱে, গুৰুজনাক সংবৰ্ধনা জনাম আমি, কাৰণ গুৰু কৃপাতে আপুনি মই এই আসন পাইছো, নহলে আমাক আগত ভাগৱত চুবলৈ নিদিয়ে বহুত মানুহ, হয় নে বাৰু? কাৰণ ভাগৱত ভাগ আমি বহুত দেৰিকে কোৱা। আপোনালোকতো বহুত আগতে আপোনালোক ভাগৱত পালে, আপোনালোকৰ সংস্কাৰটো কৃষ্ণই বহুত আগতে কৰি ৰাখিল, আমাক সেইটো সংস্কাৰ নাছিলে। আপোনালোকৰ পিতৃ মাতৃয়ে আপোনালোকক সংস্কাৰ দি থৈছে, আপোনালোকৰ হিৰে হিৰে তেজে তেজে গুৰু ধৰ্মটো সোমাই আছে। কিন্তু আমি তাঁতিবাপ আপোনালোক জানেই, বাগানৰ পৰিৱেশৰ পৰা অহা। অসমীয়া শব্দবিলাকো মোৰ ইফালে ইফালে হৈ যায়, আপোনালোক শুনাই ল'ব বুলি আশা ৰাখিছো। অ হৰি অ ৰাম। আপোনালোকৰ মা দেউতাই আপোনালোকক যেতিয়া কোলাত লৈ শুৱাইছিলে, তেতিয়া কি বুলি শুৱাইছিলে জানেনে? যাদৱ যদু নন্দন মাধৱ মধুসূদন
তুমি নিত্য নিৰঞ্জন নাৰায়ণ, তোমাতে ললো শৰণ। সেইবুলি আপোনালোকক ওলাতেই মা দেউতাই খুৱাইছিলে। মা দেউতাৰ সেই সংস্কাৰটো আপোনালোকৰ মনত হৈ গ'ল, আৰু সেইকাৰণে আপোনালোক গুৰু ঘৰ বনাইছে, প্ৰাৰ্থনা কৰিছে। ভগৱন্ত আছে যে, সত্য যে ভগৱন্তই সত্য যে, এই কথাবিলাক আপোনালোক জানি ল'লে। আপোনালোকৰ সংস্কাৰ আছে, আৰু আপোনালোকৰ পৰা আমি লাভ কৰিছোঁ। কিন্তু আমাৰ মা দেউতাই আমাক সেই বুলি কোলাত নোহোৱাইছিলে। কি বুলি খুৱাইছিলে জানেনে? বোলে জিলাইলে জিলাইলে আয়ো আয়ো জিলাইলে। কি বুলি খুৱাইছিলে? বোলে জিলাইলে জিলাইলে আয়ো আয়ো জিলাইলে। তো তাতিবাক ক'ত ভাগৱতৰ কথা গম পাব, গুৰুৰ কথা গম পাব। যেতিয়া জিলাইলে জিলাইলে গাই কিনি সোমাইছিলো, তেতিয়া আমি আৰু সেই তাত বিয়া পাতিলে মানে তাত ডান্স মাৰিব লাগিব, জিলাইলে জিলাইলে। সেইটোৱে আমি শিকিছিলো সংস্কাৰটো। গতিকে আপোনালোকৰ সংস্কাৰ আছিলে প্ৰাগ জন্মানি অনুশিক্ষিতম। আপোনালোকৰ সংস্কাৰ আছে, আপোনালোক পৰম ব্ৰহ্ম পৰমাত্মাক আপোনালোকক চিনাকি পূৰ্বৰ সঞ্চিত আছে। সঞ্চিত পুণ্যৰ কাৰণে আপোনালোক ভাগৱতৰ কথা বা কৃষ্ণ কথা পালে। ভাগৱতৰ একাদশ খণ্ডত এইটো উল্লেখ কৰিছে উদ্ধৱ কৃষ্ণই। হে উদ্ধৱ, জন্মান্তৰে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱত লাভে। জন্মে জন্মান্তৰ যাৰ পুণ্য সঞ্চিত হৈ আছে, সেই সকল ব্যক্তিহে কৃষ্ণ কথা শুনিবলৈ সুবিধা পাব বুলি কৈছে। আমাৰ গুৰুজনাই দশম স্কন্ধত অনুবাদ কৰিছে। কি বুলি কৈছে? এ ৰাম শত কোটি জনমৰ এ মহাপাপচয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলা ক্ষয়। সিজন কৃষ্ণ কথা শুনিবাক পাৰে, পাপীৰ কাণত কথা শুচি হেন তাৰে। শত কোটি জনমৰ মহাপাপচয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলা ক্ষয়। সিজন কৃষ্ণ কথা শুনিবাক পাৰে, পাপীৰ কাণত কথা খুচি হেন তাৰে। বোলে পাপীয়ে এই স্থানত বহিবও সুবিধা নাপায়, তেওঁ উঠি গুচি যায়। কাৰণ তেওঁ পুণ্যই নাই যদি তেওঁ ক'ত বহি থাকিবলৈ পাব সুবিধা? আপোনাৰ মোৰ পুণ্য আছে পূৰ্বজন্ম, কৃষ্ণই কৃপা কৰিছে আপোনাক, বা আমাক পুণ্য অকণমান পূৰ্বজন্মত পুণ্য সঞ্চিত থকাৰ কাৰণে। আমাৰ গুৰুজনে কীৰ্তনত উল্লেখ কৰিছে, জন্মে জন্মে আৰাধিছে যিটো মহাহৰি, তাহাৰ জিভাত নাম বোলে আহে হৰ হৰি। বোলে জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজুৰন্তে নাহে নাম তাহাৰ জিভাত। তেওঁ ৰাম বুলিও ক'ব নোৱাৰে, কৃষ্ণ বুলিও ক'ব নোৱাৰে। গতিকে কৃপালু বাপাই সমস্ত ভাগৱত হৈছে, ভাগৱত কি হয় বোলে? কিতাপ নহয়, শাস্ত্ৰ নহয়, গ্ৰন্থ নহয়। বোলে ভাগৱত কিতাপো নহয়, গ্ৰন্থও নহয়, শাস্ত্ৰও নহয়, তেনেহলে ভাগৱত কি হয়? বোলে ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্ম সমন্বিতম। ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্ম সমন্বিতম। সাক্ষাৎ ব্ৰহ্মৰ স্বৰূপ। আজি আপুনি মই কাৰ আগফালে আছো? কৃষ্ণৰ আগফালে। শব্দ ব্ৰহ্ম, বাগ্ময় ৰূপ, ভগৱন্তৰ বাণী। স্বয়ং আগফালে কৃষ্ণ আছে। আমাৰ গুৰুজনে আসনত প্ৰতিষ্ঠা কৰিছে কৃষ্ণ। আৰু আমাৰ হৃদয়ত কোন আছে বাৰু? হৃদয়ত কোন আছে? হৃদয়ত কোন আছে? বোলে কৃষ্ণ আছে। তো আপুনি মই ভাবিছো বোলে আমাক নিমন্ত্ৰণ কৰাৰ কাৰণে আমি আহি কিনি কৃষ্ণ কথা শুনিছো। বোলে নহয়, এইটো মিছা কথা। আপুনি এই স্থানত আহিবও সুবিধা নাপায় যদি কৃষ্ণই কৃপা নকৰিলেহেঁতেন। কৃষ্ণৰ কৃপাতে ব্ৰহ্মাৰ ভৈলা জ্ঞান, কৃষ্ণ কৃপা বিনে কাৰ্য সাধিবাক টান। কৃষ্ণই কৃপা নহ'লে আপোনাৰ আমি এই পুণ্য তীৰ্থত আহিব নোৱাৰো, সাধুৰ সংগ ল'ব নোৱাৰি। আৰু সাধুৰ সংগতেহে ভকতি হয়। কৃষ্ণই উদ্ধৱক কৈছে, মাধৱে বুলন্ত সকা শুনা পৰিছেদ, পঢ়ে যেবে হবে শাস্ত্ৰ জানে চাৰি বেদ, তথাপি নোৱাৰে মুক কৰিতে ভকতি, নলবয় নৰ যেবে সন্তৰ সংগতি। যেতিয়ালৈকে সন্ত মহন্তৰ সংগ নলব, তেতিয়ালৈকে কৃষ্ণ বুজিও নাপাব বুলি কৈছে। কৰ্ণত কহন্ত কৃষ্ণ কথা গুপ্য কৰি নাহিকে উপায় হকি, সুসংগক হৰি। সাধু সময়তেহে ভকতি হয়। বাপজনৰ বোলে টকা পইচা ধন সম্পত্তি বহুত আছে,
বোলে ঘৰতে বোলে টাইলছ লগা নামঘৰ এটা বনাই লওঁ, ষোল্লকৰ তাল এযোৰ লৈ লওঁ আৰু ৰামকৃষ্ণ ৰামকৃষ্ণ গাই থাকো, ভকতি হ'ব বুলি ভাবিছে নেকি? বোলে নহয়। যেতিয়ালৈকে তেওঁ ভকতৰ সংগ, সেইকাৰণে 3টা বস্তু মহাপুণ্যৰ ফলত লাভ হয়। 1 নম্বৰ হৈছে মহাপুণ্যৰ ফলত সাধুৰ সংগ, ভকতৰ সংগ। আজি আপোনাৰ মন মহাপুণ্য আছে। 2 নম্বৰ, মহাপুণ্যৰ ফলত সুপুত্ৰ পায়। এজন বৈষ্ণৱ পুত্ৰ পাবলৈ হলে মহাপুণ্য লাগে, যি নেকি 21 পুৰুষ উদ্ধাৰ কৰিব বুলি কৈছে। এইটো সংবিধান বনাই থৈছে। ভগৱান নিৰীহিং হয়। নিৰীহিংহ ভগৱানে ভক্ত প্ৰহ্লাদে কৈছে, তই হেনো বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ 21 পুৰুষ তুমি কৰিলা উদ্ধাৰ। বোলে 1 পুৰুষ 2 পুৰুষ নহয়, বোলে 21 পুৰুষ তুমি উদ্ধাৰ কৰিবলৈ তোমাক সংবিধান বনাই দিছে। তোমাৰ নিচিনা এজন বৈষ্ণৱ পুত্ৰ যিটো বংশত উপজিব, সেই বংশৰে বোলে 21 পুত্ৰ উদ্ধাৰ হ'ব বুলি, 21 পুৰুষ উদ্ধাৰ হ'ব বুলি কৈছে। বোলে ভৱিষ্যতৰ 14 পুৰুষ আৰু বৰ্তমানৰ 7 পুৰুষ বুলি কৈছে। কিন্তু আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে তাতোতকৈ ডাঙৰ লাইসেন্স এখন দি থৈছে আমাক। বোলে কি লাইসেন্স? বোলে যিটো নাম নেৰৈ মুখে পাইলা মুখ্য মহাহুকে, জানা কৃষ্ণ তুষ্ট ভৈলা তাৰ গুরু ভৈলা জগতর করিলেক হিটুনর কোটি কোটি পুরুষ উদ্ধার। বলে 21 পুরুষ 22 পুরুষ বাদ দিয়া বলে কোটি কোটি পুরুষ যদি উদ্ধার কৰিবলৈ কারবার মন আছে, তেনেহলে সততে ঈশ্বৰৰ নামটো মুখত থাকিব লাগিব, যেনেকে গোপীসকলে লৈছিল। ধেনুক দুহন্তে বালক নিচু কান্তে কাৰ নাম লৈ আছিলে? কৃষ্ণ নাম। গতিকে উচ্চ কণ্ঠেৰে বাহিৰে ভিতৰে গুৰুৰ নাম অকমান ল'ব, আমার লগত সম্বৰ্ধনা জনাব, জোৰকে কব দেই, কাৰণ ডাকি বোলা ৰাম ৰাম। আমাৰ গুৰুজনাই মনে মনে বোলা ৰাম ৰাম বুলি লিখিব পাৰিলেহেঁতেন ভাগৱতী, হয় নে? ৰহস্যটো ভেদ কৰিব লাগিব। আমাৰ গুৰুজনাই ভাগৱতৰ শেষত মনে মনে বোলা ৰাম ৰাম বুলি লিখিব পাৰিলেহেঁতেন, ডাকি বোলা কিহৰ কাৰণে লৈছে? তাৰমানে ইয়াৰ ৰহস্য আছে। তাৰমানে আমি যেতিয়া ডাকি ৰাম নাম ল'ম, তেনেহ'লে আত্মাটো আমাৰ সাৰ পাই যায়, আমাৰ আত্মাটো সাৰ পাই যায়। সেইকাৰণে গুৰুজনাই কৈছে যে উচ্চ কণ্ঠেৰে কেতিয়াও লাজ আৰু ভয় কৰিব নালাগে ঈশ্বৰৰ নাম লওঁতে। ধৰি লওক আমাৰ বৰাবাক ধৰি লওক, মানে এই অঞ্চলটোৰ ভাল নামাচাৰ্য, ভাল মানে সত্ৰাধিকাৰ, ভাল মানে একদম পাঠক, ভাল মানে জ্ঞানী মানুহ, ভাল জ্ঞানী জ্যেষ্ঠ বয়োজ্যেষ্ঠ, তেওঁক সদায় আগস্থান লাগে, ধৰা লাগে। পটককে যেনিবা ৰাস্তাত কোনোবা এজন গাঁৱলীয়া মানুহ, অনাক্ষৰিক মানুহ এজন, নামঘৰীয়া ভকত এজনে লগ পাই কৃষ্ণ বাপ বুলি কৈ দিলে, তেখেতে যদি এনেকে কয়, তেনেহলে সেইজন না সত্ৰাধিকাৰ হয়, না বোলে হেৰি হয় আপোনাৰ, না বোলে নামাচাৰ্য, না ব্যাখ্যাকাৰৰ বোলে একোৱেই নহয়। বোলে কেলে? কৃষ্ণ নামত যাৰ প্ৰেম নাই তাৰ কাম নাই বুলি কৈছে। ও হৰি ও ৰাম। বাহিৰে ভিতৰে উচ্চ কণ্ঠেৰে গুৰুৰ নাম লওক। জয় জগৎগুৰু শ্রীমন্ত শংকরদেব। কি রকম মানুষ রে, গুরুর নাম লইছে আর